গাইজ এনেকুৱা এটা হৈ গ'ল যে মোৰ যিবিলাক ভিডিঅ' আগতে আপলোড দিছোঁ কিছুমান ভিডিঅ'ত কপিৰাইট লাগি গৈছে। তো সেইটো কাৰণে এইটো ভিডিঅ' ডিলিট কৰি দিলোঁ। ডিলিট কৰি কিনে তো আকৌ নতুনকৈ আপলোড দিছোঁহি। তো বেয়া নাপাব আপোনালোকে, নতুনকৈ আপলোড দিছোঁ, চাই ল'ব ভিডিঅ'টো। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব নকৰিব। যিবিলাক নতুন চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো চাই লওক ভিডিঅ'টো। তো গাইজ এয়া আমাৰ বাবা প্ৰণয় বেটাৰ আজি জীৱনৰ প্ৰথম বাৰ্থডে জন্মদিন। সি জন্ম লৈছিল আজিৰ দিনটোতেই। তিথি বেলেগ আছিলে। এইটো মোৰ ডাঙৰ ছোৱালী জীয়ামণি, দুটাই ল'ৰা ছোৱালী। আৰু মোৰ ল'ৰাটো জন্ম হৈছিল যিদিনা ভূপেন হাজৰিকাৰ জন্মদিন আছিল আৰু শংকৰদেৱৰ জন্মদিন আছিল, সেইদিনাই জন্মগ্ৰহণ কৰিছিল এই পৃথিৱীত। ভালে কুশলে মেডিকেলতে হৈছে, নৰ্মেল হৈছিল। আৰু ইফালে আয়োজন কৰিছোঁ অকণমান। ইফালে মামা আছে, সৰু মামা অভিজিত, আৰু সৰু কিছুমান কাৰ্যসূচী ৰাখিছোঁ আজি। তো দেখাই আছোঁ আপোনালোকক। আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। যিবিলাক নতুন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইফালে মই যা যোগাৰ কৰিছোঁ, ইফালে কেকৰ কাৰণে সকলোখিনি দেখাই আছোঁহি আপোনালোকক। নিশ্চয় ভাল পাব ভিডিঅ'টো, শেষলৈকে চাই থাকিব, স্ক্ৰিপ্ট নকৰাকৈ নিশ্চয় ভাল পাব। তো কথাটো হ'ল কি, মোৰ এই ল'ৰাটো যে আজি 1 বছৰে হৈ গ'ল। ভগৱানৰ আশীৰ্বাদত ভালে কুশলে আছে, আপোনালোকৰ আশীৰ্বাদত, সকলোৰে আশীৰ্বাদত। আজি সৰুকৈ এখন শৰাই আগবঢ়াইছোঁ, ভকত 2জনমানো মাতিছোঁ। এই হেৰিটো যে দেখিছে আপোনালোকে, বেলুন চেলুন যে লগাইছোঁ, সেইটো ৰুমতে মই ভকতসকলক পুথি এফাকি পঢ়িব দিছোঁহি। তাত ভকতসকলে পুথি পঢ়িব। সেইখিনি বাৰু মই নেদেখাওঁ, কাৰণ সময়ো নহ'ব, যিহেতু ময়ে তাত পুৰোহিত হিচাপে যা যোগাৰ কৰিব লাগিব। কিন্তু মই ভিডিঅ' কৰা নহ'ব। যদি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিন্তু নোৱাৰিম চাগে। ব্যস্ততাৰ মাজত ক'ত দেখাব পাৰিম ন, এইটো সম্ভৱেই নহয়। তথাপিও চেষ্টা কৰি চাম। আৰু যিবিলাকে নতুন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুতে চেনেলটো চাই কিন্তু ছাবস্ক্ৰাইব কৰি নিদিয়ে, সেইটো কাৰণে বহুত বেয়া লাগে ছাপোৰ্ট নাপালে। তো চাই থাকক, আগলৈকে দেখাই আছোঁ। তো এইফালে গাইজ প্ৰসাদৰ যোগাৰ কৰি আছোঁহি মই। মই তেতিয়া কৈছোঁ যে মই ভিডিঅ' কৰা নহ'ব, এইখিনি ভিডিঅ' আমাৰ বাবুই কৰিছে, অভিজিতে। তো আগলৈকে বলক দেখাই আছোঁ। ইফালে আমাৰ কেক কাটিং আৰম্ভ হ'ব। ইফালে জীয়ামণি আছে, আমাৰ বাবু আছে, আৰু মোৰ মিছেছ আছে। এইফালে আমাৰ মিন্ময় আছে, আমাৰ ভাগিন আছে মুন্দাছ, আৰু মামাকে চাকিটো জ্বলাই আছে, মানে যিটো কেণ্ডেল জ্বলাই আছেহি। আৰু এইখিনি ভিডিঅ' অভিজিতে কৰিছেহি। সকলোৱে আশীৰ্বাদ কৰিব, তাৰে কামনা কৰোঁ। আৰু সকলোৱে যেন ভালে থকাটো বিচাৰে, তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব নিশ্চয়। কেক কাটিং কৰিব ওলাইছোঁ, চাই লওক আগলৈকে।